আপোনালোকক কঁঠালৰ চব্জি কেনেকৈ বনাই তাকে দেখুৱাম। মই কঁঠালটো আধা চিঙা লৈ ল'লোঁ, লৈ এনেকৈ সৰু সৰু টুকুৰা কৰি বুটখিনি কাটি বাকলি পেলাই পানীত অলপ ভিজাই থৈছোঁ, তেতিয়া আঠাবিলাক নোহোৱা হৈ থাকে, নহ'লে আঠা হাতত লাগে। আৰু কাটাতে হাতত মিঠাতেল সানি লৈছোঁ। এনেকৈ সৰু সৰুকৈ বাকলিবিলাক পেলাই লৈছোঁ, লৈ সৰুকৈ কাটি লৈছোঁ। বাকলিবিলাক পেলাই লৈছোঁ। এতিয়া মই সৰুকৈ কাটি ল'ম, এনেকৈ সৰু সৰুকৈ পানীত কাটি লৈছোঁ। মই কঁঠালখিনি কাটি ল'লোঁ, এতিয়া ইয়াত এটা আলু দিম। আলুটো কঁঠালৰ দৰে এনেকৈ গোল গোলকৈ কাটি ল'ম। এই কঁঠালটো কাটি ল'লোঁ। ইয়াৰ কাৰণে লাগিব লাল মিক্সি, জিৰা, শুকান জলকীয়া, পিঁয়াজ দুটা আৰু আদা নহৰুৰ পেষ্ট। এতিয়া 1 চামুচ আছে আদা আৰু লাগিব 2টা বিলাহী। বিলাহী আৰু পিঁয়াজ মই মিক্সিত দি দিম। কঁঠালখিনিত হালধি আৰু নিমখ দি সানি ল'ম। হালধি 1 চামুচমান দিলোঁ, দি এতিয়া মই সানি ল'ম। এনেকৈ সানি লৈ 1-2 মিনিটমান থৈ দিলোঁ। এইখিনি বস্তু মিক্সিত এতিয়া মই মাৰি ল'ম। মই কড়াইখন বহাই ল'লোঁ, লৈ এতিয়া ইয়াত তেল দিম। তেল আধা কাপমান দিলোঁ। তেলখিনি গৰম হোৱাত মই কঁঠালখিনি দি দিম। কঁঠালখিনি এই তেলত সিজিব লাগিব। এইখিনি অলপ লাৰা কৰি মই সিজিবৰ কাৰণে ঢাকনিখন দি থৈ দিলোঁ। মোৰ এই কঁঠাল ভাজা হৈ গ'ল। এনেকৈ ভাজি পেলাই এটা বাচনত কাঢ়ি থৈ দিম। কঁঠালখিনি এতিয়া ভাজা হৈ গ'ল। এতিয়া মই বিলাহী মিক্সিত বটি থৈ দিছোঁ, বিলাহী আৰু পিঁয়াজ সেইখিনি এতিয়া ভাজিম। মই তেল 4 চামুচমান দি দিলোঁ, দি এতিয়া ইয়াত অলপ পাঁচফোৰণ দি শুকান জলকীয়া দিম। দিলোঁ আৰু এতিয়া মিক্সিৰ বটি থোৱা পেষ্টখিনি দি দিম। এইখিনি মই তেল উঠালৈ এতিয়া হালধি দিলোঁ 1/2 চামুচ, নিমখ দিলোঁ, আপোনালোকে যিমান খায় সিমান দিব। আগতে সানি লোৱাতে দিছোঁ নহয়। আৰু জিৰা 1 চামুচ, লাল মিস্ত্ৰী আৰু আদা নহৰুৰ পেষ্ট এইবিলাক দি এতিয়া মই ভাজিম। এতিয়া মোৰ মছলাখিনি বিলাহী পেষ্ট আৰু মছলাখিনি ভাজা হৈ গ'ল। বেছিখিনি তেল উঠাই গৈছে। এতিয়া মই কঁঠালখিনি দি দিম।
মাৰি কুকাৰত দি দিম। মই এইখিনি 5 মিনিটমান কলৰ পিছত কুকাৰত দি দিম। কুকাৰত দুটা চিটি মাৰি দিয়াৰ পিছত আমাৰ কলৰ চব্জি হৈ যাব। কুকাৰত দি দিম, কুকাৰত দুটা চিটি মাৰি দিম আৰু এতিয়া অলপমান কুকাৰত ঘি দিম, আধা চামুচ দিম। আধা চামুচ ঘি দি দিছোঁ। কুকাৰত হুইচেল মাৰি দিম। কুকাৰৰ পৰা এতিয়া